Hello everyone, let's make crispy chicken dry fry. আৰু চাকনা বুলিও ক'ব পাৰি দেই। প্ৰথমতে মই চিকেন লৈছো 300 গ্ৰাম চিকেন তাতে মই জিৰা পাউডাৰ অলপ মিট মছলা পাউডাৰ অলপ কাশ্মীৰ মিৰ্চ অলপ এটো অপচনেল হয় আৰু তাতে নিমখ অলপ দিছো আৰু আদা নহৰু পেষ্ট আৰু 1 চামুচ সয়া সস এখিনি ভালদৰে মিক্স কৰি লৈছো তাতে মই দিছো ময়দা প্ৰথমতে মই 2 চামুচ দিলো তাৰ পাছত 1 চামুচ দি ভালকৈ সানি লৈছো আৰু আনফালে মই বেলেগ এখন প্লেটত অলপ ময়দা লৈ এই মেৰিনেট কৰা চিকেন কেপিচ এটা এটাকৈ সানি মই ভালদৰে ফ্ৰাই কৰি লৈছো আৰু এটা মেথড আপোনালোকক দেখাইছো প্ৰথমতে ফাৰ্ষ্ট লেয়াৰ আপোনালোকে ময়দা সানি ল'ব আকৌ পানীত ডুবাই পেলাই আকৌ এবাৰ লেয়াৰ সানি ল'ব আৰু ফ্ৰাই কৰি ল'ব তেতিয়া একেবাৰে ক্ৰিস্পি হয় KFC চিকেন দৰে আপোনালোকে যদি ড্ৰাইকে খাব বিচাৰে তেতিয়া এনেদৰে ভাজি ল'ব আৰু ডিপ এটাৰ লগত আপোনালোকে খাব পাৰে নহলে পিয়াজ জলকীয়া নহৰু অলপ দি তাতে ফ্ৰাই কৰি ল'ব মাংসখিনি দি পেলাই 1 চামুচ সয়া সস আৰু অলপমান জালুকৰ গুৰি দি ভাজি ল'ব আজিলৈ ইমানে পুনৰ লগ পাম আন এটা ভিডিঅ'ত বাই